ৰাতি পুৱাৰ কুহেলিকা দুপৰীয়াৰ ৰ'দালি গধূলি সপোন হেঙুলীয়া নিশা মায়াবী জোনালী একা বেকা উঠা নমা জীৱন পথৰ কিনো যে মায়া মৰিচিকাৰ মাজে মাজে আছে হিয়া দিয়াৰো লোৱা কিনো দিলা কিনো পালা নুবুজো কিহৰ অভিমান সময়ৰে এটি এটি নিমিষতে আছে প্ৰতিদান তুমি ইয়াত কি কৰি আছা? ভিক্ষা খুজি আছো, পইচা এটা দিয়া না। মোৰ হাতততো পইচা নাই। তোমাৰ ঠাণ্ডা লগা নাই? খালি চোলাটো যে পিন্ধি আছা, চুৱেটাৰ নাই? মোৰ চোলাই নাই, চুৱেটাৰ ক'ত থাকিব? লোৱা এইটো পিন্ধা। আৰু তোমাৰ ঠাণ্ডা নালাগিব? মোৰ ঠাণ্ডা এনেও নালাগে, তুমি পিন্ধি লোৱা। মোৰ আৰু তোমাক দিবলৈ একোৱেই নাই। এইখিনিকে লোৱা। মোক পইচা নালাগে, চুৱেটাৰটো মই তোমাক এনেই দিছোঁ। মোৰ আইতাই সদায় কয়, মানুহক যিমান দান কৰিবা ভগৱানে তোমাক তাৰ দুগুণ দিব। আইতাই তেনেকৈ কোৱা কাৰণে তুমি চুৱেটাৰটো দি আহিলা? ছোৱালীজনীৰ ঠাণ্ডা লাগিছিল কাৰণেহে দিলোঁ। আৰু তোমাৰ যে ঠাণ্ডা লাগিব তেতিয়া কোনে দিব? এই মগজ বোলা বস্তুটো আছে নে নাই তোমাৰ? হ'ব আৰু ছোৱালীজনী কিমান গালি পাৰি থাক, তাইতো একো বেয়া কাম কৰা নাই নহয়। একো ভাল কামো কৰা নাই। তাই আজি লোকক দিছে, ভগৱানে তাইক দুগুণা চাৰিগুণা দিব। হৈছে ভগৱানে চবকে দিয়ে, আমাকহে নিদিয়ে। আমাৰ পৰা নিয়েহে সদায়। তুমিতো গোটেই জীৱন লোকক দান কৰিলা, কি পালা? নিজৰ মানুহজনক হেৰুৱালা। মোৰো মানুহজনক লৈ গ'ল। দেউতাৰ আধা টকা লোকক দান কৰোঁতেই গুচি গ'ল। কি দিলে ভগৱানে তোমাক? 10,000 টকীয়া চাকৰি এটা কৰি আমি তিনিজনে কোনোমতে ভাতকেইটা খাই আছো মাত্ৰ। দেখা নাই তোমাৰ ভগৱানে এইবোৰ? চৰি মা। তোমাৰ অপাৰেশ্যনৰ কাৰণে মই টকাই জমা কৰিব পৰা নাই। তুমি আকৌ তোমাৰ থকা বস্তুবোৰো বেলেগক দি শেষ কৰা। মোক ক্ষমা কৰিবা মা, আজিৰ পৰা তুমি বেয়া পোৱা কাম আৰু মই নকৰোঁ। কিবা এটা কৰি ছোৱালীজনী অকমান ফূৰ্তি পাইছিল, দিলি নহয় চব পানী কৰি।
পাহি পাহি উঠা স্কুল যাবৰ হ'ল পাহি উঠা বহু দেৰি হ'ল মা মোৰ গাটো কিবা এটা কৰিছে কি হৈছে বেটা উঠাচোন চাও উঠাচোন উঠা উঠা কি হৈছে পাহি পাহি মা এইফালে আহচোন পাহিৰ কিবা হৈছে পাহি অ মা মা কি ক'লে ডক্টৰে হাৰ্টৰ অপাৰেশ্যন 2 দিনতে কৰাব লাগিব নহলে বিপদ হ'ব 4 লাখ টকা লাগিব পাহিক বচাব নোৱাৰিম মা তাইক বচাব লাগিব ভগৱানৰ ওপৰত ভৰসা ৰাখ কিবা এটা কৰিবই লাগিব কিমান হ'ল 80,000 হ'ল মই যিমান পাৰোঁ বঢ়াই দিছোঁ হে ভগৱান বাকীখিনি টকা মই ক'ৰ পৰা যোগাৰ কৰিম শুনকচোন আপুনি অপাৰেশ্যনৰ কাৰণে সাইন এটা কৰিব লাগে কনসেন্ট ফৰ্মত আমি অপাৰেশ্যনটো কৰাব নোৱাৰিম ছাৰে কৈছে কালি ৰাতিপুৱাই অপাৰেশ্যনটো কৰিব আমি টকা গোটাব নোৱাৰিলো তাইক লৈ যোৱাৰ কথাই ভাবিছো আমাৰে কপাল বেয়া আপুনি টকাৰ কথা ভাবিব নালাগে কেনেকৈ পাৰে ছোৱালীজনী কেনেকৈ বাচিব পাৰে সেইটোহে চিন্তা কৰক আপুনি কিন্তু আমি পাছত টকা ক'ৰ পৰা দিম আপোনালোকে টকাৰ কথা চিন্তা কৰিব নালাগে আমাৰ মালিকে গোটেইখিনি দায়িত্ব লৈছে মালিকে কিহৰ গৰজত ইমান টকা ফ্ৰী কৰি দিছে এওঁলোকে ঠিকেই কৈছে ভগৱানে আমাৰ ওপৰত দয়া কৰিছে নহয় মা আজিকালি বিনা স্বাৰ্থত কোনেও কাকো সহায় নকৰে মালিকে নিশ্চয় কিবা খেল খেলিছে সহায় কৰা বুলি কৈ পিছত আমাৰ পৰা কিবা আদায় কৰিব তই ক'ত যাও সুধি আহো মালিকক কিহৰ তামাচা কৰিছে ৰচোন মই কৈছো ৰ এই পৃথিৱীত এনেকুৱা মানুহ আছে যিকোনো স্বাৰ্থ নোহোৱাকৈ মানুহক সহায় কৰে তাৰ উদাহৰণ হৈছে আপোনাৰ মা আপুনি মোক চিনি পোৱা নাই কিন্তু মই আপোনাক দেখাৰ লগে লগে চিনি পাইছো আপুনি মোক কেনেকৈ চিনি পায় আপুনি কোন হয়
মোৰ নাম অভয় গোস্বামী। অভয় গোস্বামী। মনত আছেনে আপোনাৰ? আজিৰ পৰা 20-22 বছৰ আগৰ এটা দুপৰীয়া মোক যে সহায় কৰিছিল। বেটা, কি নাম তোমাৰ? অভয় গোস্বামী। তুমি ইমান ভয় কৰিছা কিয়? যাৰ নাম অভয় তেওঁ ভয় কৰিলে কেনেকৈ হ'ব? তোমাৰ গাটো গৰম দেখোন, কিয় এনেকৈ ইয়াত বহি আছা? তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ গুৱাহাটীত। আমি ইয়াতে এখন ট্ৰেইনত ফুৰিবলৈ আহিছিলোঁ। মই মটন কিনিব নামোতে মা পাপা থকা ট্ৰেইনখন গুচি গ'ল। মোৰ বহুত ভয় লাগিছে। মোৰ কি হ'ব এতিয়া? তোমাৰ একো নহয় শুন, ভগৱানে তোমাক সহায় কৰিবলৈ মোক পঠাইছে নহয়। বলা তুমি মোৰ লগত। ল'ৰাটোৰ নিমনিয়া হৈছে। তাৰ ভাগ্য ভাল যে আপুনি তাক পালে। ষ্টেচনৰ ঠাণ্ডাত নহ'লে ল'ৰাটো নেবাচিলহেঁতেন। হে ভগৱান, তুমি মোক ঠিক সময়তে পঠালা। ল'ৰাটোক ব্লাড দিব লাগিব। মই ব্লাড দিম। মুঠতে ল'ৰাটোক যেনে তেনে ভাল কৰি মাক বাপেকৰ হাতত গতাই দিব লাগিব। আপোনাৰ মা তেজ লৈ মই জীয়াই আছোঁ। আপোনালোকৰ ছোৱালীজনীৰ বাবে মই যিখিনি টকাৰ বিল ৰেহাই দিছোঁ, সেইখিনি বিল আজিৰ পৰা 22 বছৰ আগতেই আপোনাৰ মায়ে মোক দি থৈছে। জীৱন পথৰ কিনো যে মায়া, মৰিচিকাৰ মাজে মাজে আছে হিয়া দিয়া ৰুলোৱা। কিনো দিলা কিনো পালা, নুবুজো কিহৰ অভিমান। সময়ৰে এটি নিমিষতে আছে প্ৰতিদান।